নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক প্ৰসাদৰ খাৰ কেনেকৈ বনাই সেইটোকে দেখাবলৈ আহিছোঁ। যিহেতু আমি অসমীয়া মানুহ খাৰ খাওঁৱেই, খাৰ খোৱা অসমীয়া বুলিয়ে এষাৰ কথাই আছে। তাকে ভাবিলোঁ আজি খাৰ দি মগু প্ৰসাদকে অলপমান বনাই দিওঁ। ভাদ মাহ বুলি ঘৰলৈ বহুত প্ৰসাদ আহিছে, ফ্ৰিজত থৈ দিছোঁ। তাকে আজি মই ভাবিলোঁ এখন খাৰৰ তৰকাৰী বনাই দিওঁ। আহক মোৰ লগে লগে আপোনালোকো চাই যাওক। এয়া মই মগুখিনি ভালদৰে ধুই ল'লোঁ। লগত লৈছোঁ অমিতা এফাল লৈছোঁ, টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। এতিয়া মই কুকাৰ এটাত গোটেইখিনিহঁত ভৰাই নিমখ দি দিলোঁ এচামুচ। এতিয়া 2-3টামান হুইচেল অহাৰ পাছত অফ কৰি দিব। এতিয়া আহক মই বাকীখিনিহঁত যোগাৰ কৰি লওঁ। আমাক লাগিব প্ৰথমতে অলপমান নহৰু, আদা লৈছোঁ, পিঁয়াজ সৰু চাইজৰ এটা লৈছোঁ। এয়া চিটি মৰাৰ পাছত দাইলখিনি। এতিয়া কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখনত তেল অলপ দি দিলোঁ। প্ৰথমতে মই নহৰুখিনি দি ল'লোঁ, অলপমান ভাজি ল'ম। তাৰ পাছত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছত মই দাইলখিনি দি দিম তেলতে। দাইলখিনিহঁত দি দিলোঁ। মই কলাখাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ তাত যদি কলাখাৰ নাথাকে আপোনালোকে বেকিং পাউডাৰ দিব পাৰে, চ'ডা খাৰো দিব পাৰে। উতল আহিলেই এতিয়া মই আদাখিনি দি দিম। লগত দি দিম মান ধনিয়া পাত দুটামান। এতিয়া গেছটো অফ কৰি দিলোঁ। লগতে অলপমান কেঁচা মিঠাতেল দি দিছোঁ লাষ্টত। মোৰ হৈ গ'ল। আজি মোৰ থালিত আছে পাপৰ, কাচকল ভাজি, চাটনি, কুন্দুলি ভাজি, প্ৰসাদৰ খাৰ দিয়া তৰকাৰী। ধন্যবাদ, আপোনালোকেও বনাই চাব। মোৰ যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।